শুনাও মই অমৰজিৎ বেজবৰুৱা আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে কেনেকৈ পায় কি পায় নাজানো, চ' চাই থাককচোন বাৰু মোৰ ব্লগ। মই এজন চাহ বাগিচাৰ কৰ্মচাৰী আৰু মই এতিয়া বৰ্তমান গৈ আছোঁ কামলৈ। চাহ থাকিব চিজ পুলি বাৰীৰ পৰা খানি আনি এখন বাগানত লগাব চেষ্টা কৰি আছোঁ। বন্ধুসকল জানেনে আমাৰ হাজিৰা কিমান? আমাৰ হাজিৰা 205 টকা। 205 টকা। তাত ৰাতিপুৱা 8টাৰ পৰা আপোনাৰ 4টা বজালৈকে থাকিব লাগে আৰু যিখন কষ্ট হয়ও 200 টকাত নোপোচায় আৰু। 15 দিনত আমাৰ দৰমহা দিয়ে। 15 দিনত আপোনাৰ ধৰি লওক 2400 কেইটকা পোৱা যায় আৰু সেইকেইটাইনো ঘৰ চলিবৰ অসুবিধা হয়। গতিকে কি কৰিবা আৰু, বেলেগ কাম নাই, তেনেকৈ কৰি আছোঁ, চলি আছোঁ। চেষ্টা কৰি যাওঁ আগলৈ, যদি ভাল কিবা কাম পাওঁ। আপোনালোকক এটা ইম্পৰ্টেণ্ট বস্তু দেখাম, বাগানত কাম কৰিলে কি প্ৰয়োজন হয় বিশেষকৈ। এইয়া কলা পলিথিন দেখিছে নহয়, তাৰ ভিতৰত কি আছে আপোনাক দেখাম ৰ'ব। থৈ দিছোঁ, বাঁহাতে কামটো কৰাটো অকণমান অসুবিধা হয় গতিকে ৰ'ব। এইয়া হ'ল তামোল, পাণ হয়, এইটো তামোল পাণ মানে তামোল পাণ। এয়া তামোল পাণ, এইটো পাণটো পৰিছে আৰু এটা আছে বস্তু দেখাম ৰ'ব। এইয়া শ্ৰীমতী টেমি, চাদা টেমি, এইটো ইয়াত আছে তোমাৰ চাদা আৰু এয়া হ'ল চূণ। তামোলৰ লগত বোলে চূণ নাখালে গুণ নাই, চাদা নাখালে বোলে গেধা হয়ও। সেইকাৰণে তেতিয়াই নাখালোঁ, এতিয়া খাইছোঁ আৰু কিবা এটা চুকাম বুলি, কি হয় চাওঁ। এতিয়া এডোখৰ খাওঁ তামোল, চূণ লগাই খাম। যি সোৱাদ ক'বই নোৱাৰোঁ, বহুত সোৱাদ। এনেকৈ এইবোৰ চিজ পুলি এনেকৈ নিওঁ আৰু এইবিলাক চাওক, চিজ পুলিৰ এইবিলাক ডাল, এইবিলাক আমি খৰি কৰি ঘৰলৈ নিম। তেনেকেই কৰি আছোঁ, যিমানখিনি পাৰিছোঁ। চাই যাওকচোন আগলৈ কি আৰু দেখাব পাৰোঁ। কৰিবলৈ মানে তেনেকুৱা একো নাই বাৰু, আৰু কামবিলাকে আৰু সেইবিলাকে কাম কৰোঁ প্ৰতিদিনে। 20 পিচ গছ খানি ৰুব লাগে। আমি 5জন আছোঁ, 5জনৰ ভিতৰত কৰিব লাগে আৰু। এইয়া পুলি অনা হৈছে, এইকেইটা জমা টোটেল 4টা হৈছে আৰু আছে বাকী অলপ। ব্লগ বনোৱা মোৰ তেনেকৈ অভিজ্ঞতা নাই মানে এবাৰ প্ৰথম চেষ্টা কৰিছোঁ। কেনেকুৱা ধৰণৰ কি হয়, ভুল ভ্ৰান্তি হ'লে আপোনালোকে দেখাই দিব, ক'ত কি হৈছে আঙুলিয়াই দিব। মই সেই আঙুলি পোনে পোনে যাবলৈ চেষ্টা কৰিম আৰু আমাৰ ওচৰে পাঁজৰে থকা গাঁওবিলাক দেখাবলৈ চেষ্টা কৰিম। বিশেষকৈ মই থাকোঁ ডিব্ৰুগড় চাবুৱা, গাঁও মোৰ নাদোৱা। ৱাও, ইমান ধুনীয়া মিলিছে। হোম টাউন চাবুৱা, গাঁও মোৰ নাদোৱা। মজা, নাইচ। চ' আপোনালোকে চাই যাওক, ভাল বেয়া দেখাই দি আগুৱাই নিবলৈ চেষ্টা কৰক। মৰম দিয়ক, মৰম চেনেহ আদৰ দিয়ক যিমান পাৰে। পানী খাম, পানী নাই দেখোন। এই চাওক, ইমান ধুনীয়া খাই।
ইয়াত ফটোশ্বুট কৰিবলৈ বহুত মানুহ আহে আৰু ইমানো বেছি নাহে, আৰু যথেষ্টখিনি আহে ফটোশ্বুট কৰিবলৈ। আৰু এইবিলাকত বহুত ধুনীয়া এইবিলাকত বহুত ধুনীয়া ঠাই আছে, অলপ দূৰত আছে, সেইটো চাইডে আছে আৰু সেইটো চাইডে আছে। ফটো শ্বুট কৰিব আহে, ভিডিঅ' শ্বুট কৰিব আহে, কভাৰ ভিডিঅ' বনাবলৈ আহে মানুহবিলাক। যাব পৰা নাই, দেখাব পৰা নাই। যদি সুবিধা পাওঁ, আপোনালোকে যদি উৎসাহিত দিয়ে, দেখাবলৈ চেষ্টা কৰিম এদিনৰ ভিতৰত। আমাৰ মৰমৰ প্ৰেচিডেণ্ট ৰাজেশ শিল্পনীয়া। बुखार वे दिन हो के 4 वे फिर भी सताउणों मैनू वखदा ही नहीं तेनू वार-वार करदियां फोन वजे रिंगटोन तू फोन मेरा चकदा ही नहीं वार-वार करदियां फोन वजे रिंगटोन तू फोन मेरा चकदा ही नहीं। ফাইনেলি গছপুলি ৰোৱা হৈ গ'ল। এতিয়া আমি যাম খৰি কাটিবলৈ, যিটো গছৰ ডাল ওলাইছিলে সেইটো আমি খৰি কাটিব যাম। আপোনালোক ব্লগ চাই থাকক। খৰিলৈ গৈ আছোঁ এতিয়া বৰ্তমান। কষ্ট আছে, যিডাল চবচে ধুনীয়া খৰিডাল ৰাস্তাটো উলিয়াই ৰাখিছিলোঁ সেইডাল এটা কাটি লৈ গ'ল। মনত বহুত বেয়া এতিয়া, গধু গধু খৰি আৰু গাঁঠি গাঁঠি দেখিছিলে, গাঁঠি গাঁঠি খৰি বুলি কৈছে। লগৰকেইজনী আগত গৈ আছে, আনে উলিয়াই থোৱা খৰি যদি আনে লৈ যায় বহুত খং উঠে, বহুত কষ্ট হয় খৰি নিয়াটো। গেছৰ গেছ আছে তথাপিও খৰি ভাল লাগে। খৰি কটা হৈ গ'ল, লগৰকেইজনক বিদায় দিলোঁ। সেইটো আপোনালোকক দেখাব নোৱাৰিলোঁ। এতিয়া বৰ্তমান মই এতিয়া চাওক খৰি কেৰিয়াত বান্ধি আহি আছোঁ ঘৰলৈ। আৰু ভিডিঅ'টো ইয়াতে সামৰোঁ বুলি ভাবিছোঁ। ভিডিঅ'টো চাই কেনেকৈ পালে, কেনেকুৱা কি হৈছে জনাই দিব। আৰু পাৰিলে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা এটা ছাবস্ক্ৰাইবে মোক উৎসাহিত কৰিব, আগলৈ ভিডিঅ' বনাবলৈ উৎসাহ পাম আৰু বেলেগ বেলেগ ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে আজিলৈ বাই, লাভ ইউ।